হাই ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় ভালে আছে। আজি আমি কথা পাতিম ফিজে এপৰ বিষয়ে। ফিজে এপত আপোনালোকে ডেইলি পেটিএমকে চাৰ্নিং কৰিব পাৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে প্ৰথম চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকন দিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ঘণ্টিটো দবাই দিব, যাতে পোনপ্ৰথমে ভিডিঅ' দিলে আপোনালোকে যাতে পোনপ্ৰথমে চাব পাৰে। তেনেহ'লে কাম ভিডিঅ'টো আৰম্ভ কৰোঁ। পিছত ডেইলি আপোনালোকে ক্লিক কৰি পেলাই কইন পাব, পইচা পাব, 1 কইন নহয়। ইয়াত চাওক, এইটো সকলো ডিটেইলছ ভৰিলে মানে আপোনালোকে ইয়াত 5 টকা পেটিএম কেছ পাব। আৰু লগতে গ্ৰেড আপোনালোকে ইয়াত বহুত পাব। ইয়াত চাওক, এইটো এপ ডাউনলোড কৰিলে আপোনালোকে 2 টকা পাব। তাত লৈ এইটো আছে, এইটো ডাউনলোড কৰিলে 2 টকা পাব। দেখিছে, লাকি ৰামি, এইটো আপোনালোকে ডাউনলোড কৰি খেলিব পাৰে। আৰু ৱাচ ভিডিঅ' কৰি আপোনালোকে গেম আৰ্নিং কৰিব পাৰে, পইচা গোটাব পাৰে। ৱাচ ভিডিঅ' কৰিলে আপোনালোকে ইয়াত দিব লাগিব ৱাচ ভিডিঅ'। এতিয়া এইটো এপ চাওক, এইটো এপ আপোনালোকে ডাউনলোড কৰিলে 2 টকা দিব, আৰু 2 টকাটো আপোনালোকে পেটিএম ট্ৰান্সফাৰ কৰিব পাৰে ৱালেট। এতিয়া আপুনি ট্ৰান্সফাৰ নাও কৰিলে মানে আপোনালোকে 30 টকা হ'লে ট্ৰান্সফাৰ হ'ব। আপোনালোকে ইয়াত মই 16 টকা লাগে, এইটো মই কালি আৰ্নিং কৰিছোঁ। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটো ইয়াত ৰাখিব, তাৰপৰা আপোনালোকে ডাউনলোড কৰিব। আই হোপ নিশ্চয় আপোনালোকে ভিডিঅ'টো নিশ্চয় বুজি পালে। তেনেহ'লে আজিলৈ সামৰোঁ। জয় আহোম।